নমস্কাৰ চেনেলটিৰ সকলো নটিফিকেশ্যন পাবলৈ সাবস্ক্ৰাইব কৰক লগতে সকলো ভিডিঅ'ৰ পোনপ্ৰথমেই চাবলৈ বেল আইকনটো প্ৰেছ কৰক অষ্টমমান শ্ৰেণীৰ গণিতৰ ব্যৱহাৰিক জ্যামিতি চতুৰ্থ অধ্যায়টোৰ আমি চতুৰ্ভুজ অংকনৰ বিষয়ে আলোচনা কৰি আছিলোঁ তাৰ প্ৰথম অংকটো আমি আগতে আলোচনা কৰিছোঁ এই প্ৰথম অংকটোত চতুৰ্ভুজ অংকনৰ যেটো আমাৰ ফাৰ্স্ট টাইপ আছিল যে চাৰিটা বাহু আৰু এটা কৰ্ণৰ মান দিয়া থাকিলে তাত আমি চতুৰ্ভুজৰ এটা উদাহৰণ লৈছিলোঁ বাকি আমি আৰু এই ভিডিঅ'টোত দুটা উদাহৰণ আলোচনা কৰিম এটা হ'ব সামান্তৰিকৰ ওপৰত আৰু এটা হ'ব ৰম্বাসৰ ওপৰত ইয়াতে দিয়া আছে যে চাৰিটা বাহু আৰু এটা কৰ্ণৰ মান কিন্তু আমাৰ সামান্তৰিকৰ ক্ষেত্ৰত আমি দেখা পাম যে ইয়াতে আমি উদাহৰণ 2 নম্বৰ উদাহৰণ আগৰ উদাহৰণটো 1 নম্বৰ আছিল হেতু আগৰ ভিডিঅ'ত গৈছে ইয়াতে আমি দেখা পাম যে সামান্তৰিক MORE য'ত OR 6 cm RE 4.5 cm আৰু EO 7.5 cm ইয়াতে আমি দেখা পালো যে তিনিটা বাহুৰহে মান দিয়া আছে ইয়াতে আমি এটা বস্তু লক্ষ্য কৰিব লাগিব যে সামান্তৰিকৰ আমি বিপৰীত বাহু কেইটা সমান পাও আৰু সেই কাৰণে দুটা বাহুৰ মান দিয়া আছে তাৰ পৰা আমি বিপৰীত বাহু দুটাৰ মানো পাই যাম আৰু এটা আমাক কৰ্ণৰ মান দিয়া আছে ঠিক তেনেদৰে 3 নম্বৰ উদাহৰণত আমাক ৰম্বাস দিয়া আছে আৰু ৰম্বাসত আমাক দুটা মানহে দিয়া আছে দুটা বাহুৰ মানহে দিয়া আছে ইয়াতে ৰম্বাসৰ ক্ষেত্ৰত চাবলৈ গলে যে ৰম্বাসত একচুয়ালি চাৰিটা বাহুৰ মান একে হয় আৰু কৰ্ণটো মান দিয়া আছে ইয়াতে আৰু লগতে এটা বাহু দিয়া আছে যেহেতু আমাৰ চাৰিটা বাহু সমান হয় এতিয়া আমি উদাহৰণ 2 নম্বৰ উদাহৰণটো যেটো সামান্তৰিকৰ ক্ষেত্ৰত আছিল যে আমি সমাধান কৰোতে কি কৰিম যে সামান্তৰিকটোৰ এটা মোটামুটি চিত্ৰ আঁকি লম যেটো আমি ইয়াতে আঁকিছো আৰু এইখিনিৰ পৰা আমি যেহেতু সামান্তৰিকৰ বিপৰীত বাহু কেইটা সমান হয় সেই কাৰণে আমি এই ভ্যালুটো লৈছো কাৰণ আমাক ইয়াতে OR RE আৰু EO মান দিয়া আছিল সেইমতে আমি ER আৰু MO এই দুটা বাহু ER এইটো বাহু আৰু এইটো MO বাহু এইটো 4.5 cm হ'ব ঠিক তেনেদৰে OR যেটো আমাৰ 6 cm আছে এইটো বাহু আৰু ME বাহু এইটো 6 cm হৈ যাব এইখিনি আমি পাই গলো নেক্সট আমি কৰিম কি যে অঙ্কনৰ স্তৰত যাম এটো আমাৰ মোটামুটি চিত্ৰ আছিল এই যেটো আমি চিত্ৰটো দেখাইছিলো এটো আমি মোটামুটি ভাবে লৈছিলো এটা অঙ্কন কৰি এতিয়া আমি স্কেলেৰে আমি OR বাহুটো অঙ্কন কৰিম OR বাহুটোৰ মান দিয়া আছিল 6 cm এখানে স্কেলেৰে আমি 6 cm এটা বাহু কৰি লৈছো তাৰ পিছত আমি কি কৰিম যে আৰক কেন্দ্ৰ কৰি 4.5 এই যেটো R বিন্দু আছে এই R বিন্দুটোক কেন্দ্ৰ কৰি 4.5 cm আমি বৃত্তচাপ এটা অঙ্কন কৰিম আৰু বৃত্তচাপ অঙ্কন কৰাৰ কাৰণে আমাক এই কাটা কম্পাসডাল লাগিব ইয়াতে আমি এই যেটো A বৃত্তাংশ পাইছো সেই A বৃত্তাংশটো বা বৃত্তচাপটো আমি পাম ইয়াতে 4.5 cm দূৰত্বত আমি এই বৃত্তচাপটো পাম আকৌ এই যেটো O বিন্দু আছে এটো কেন্দ্ৰ কৰি আমি যেতিয়া 7.5 cm লব লাগিব কাৰণ আমি ইয়াতে কৰি আছো কি ই বিন্দুটো বিচাৰি আছো এটো আমাৰ সেট কৰা বিন্দুটো হল ই তে ই বিন্দুটো O ইৰ মানটো আমাৰ ইয়াতে দিয়ামতে আমি চালে O ইৰ মানটো 7.5 cm আছে কাৰণ হেতু কৰ্ণৰ ভ্যালু আছিল এনেকে আমি 4 আৰু কেন্দ্ৰ কৰি 4.5 cm দূৰত আমি কাটা কম্পাসেদি A বৃত্তচাপ পাম আৰু ঠিক তেনেদৰে O কেন্দ্ৰ কৰি 7.5 cm দূৰত্বত আমি B বৃত্তচাপটো পাম আৰু এনেকে কৰাৰ ফলত এই দুটা বৃত্তচাপে এই বিন্দুটোত কাটাকাটি কৰিছে আৰু এই বিন্দুটোক আমি ই নামেৰে নামকৰণ কৰিছো এইখিনি ইয়াতে লিখি দিয়া আছে এইমতে আমি লিখিব লাগিব তাৰ পিছত ই বিন্দুটো পালো
ই বিন্দু পোৱাৰ পিছত এই O আৰু ই বিন্দুটো সংযোগ কৰিম আৰু O আৰু ই বিন্দুটো R আৰু ই বিন্দু আৰু O আৰু ই বিন্দু সংযোগ কৰিম যেটো আমি নেক্সট ইয়াতে এইটো এটা সংযোগ কৰিছো আৰু আনটো এইটো সংযোগ কৰিছো তাৰ পিছত আমি এই যেটো ই বিন্দু আছে ই বিন্দুৰ পৰা আমি নেক্সট আমি কি কৰিম 6 সেন্টিমিটাৰ দূৰত কাৰণ আমাৰ নেক্সট যেটো বাহু আছিল m বিন্দুৰ পৰা em যেটো বাহু হয় হেটো 6 সেন্টিমিটাৰ আছিল আমি আগতে পাইছিলো এইমতে আমি ইয়াৰ পৰা 6 সেন্টিমিটাৰৰ বৃত্তচাপ ললে আমি এটো c বৃত্তচাপ এটা পাম আকৌ আমি o বিন্দুতৰ পৰা আৰু এটা বৃত্তচাপ লম কাৰণ r ৰ পৰা e লৈকে আমাক 4.5 আছিল ইয়াতো আমি 4.5 এটা বৃত্তচাপ লম o ৰ পৰা c লৈকে ললে আমি নেক্সট ক্লিপটোত দেখা পাম যে আমি এটা d বৃত্তচাপ পাইছো যেটো আমাৰ দূৰত্ব আছিল o কেন্দ্ৰ কৰি আমি 4.5 সেন্টিমিটাৰ লোৱাৰ ফলত এতিয়া এই দুটা বৃত্তচাপ m বিন্দুত সেট কৰিব যেটো আমি m বিন্দু দিছো এই বিন্দুটো হল m আৰু m বিন্দুটোক o লগত সংযোগ কৰিছো আৰু e লগত সংযোগ কৰিছো কৰাৰ ফলত আমি MO RE এই সামান্তৰিকটো পাইছো ইয়াতে এই গোটেইখিনি সমাধানটো ইয়াতে দিয়া আছে তোমালোকে ভিডিওটো পজ কৰিলে ভালকে চাব পাৰিবা এনেকৈ আমি MORE সামান্তৰিকটো পাওঁ নেক্সট আমাৰ 3 নম্বৰ উদাহৰণ আছিল ৰম্বাস BEST যত BE 4.5 সেন্টিমিটাৰ আৰু ET 6 সেন্টিমিটাৰ আছিল ইয়াতেও আমি আগৰ দৰে এটা মোটামুটি চিত্ৰ অঙ্কন কৰিলম ইয়াতে এটা বস্তু লক্ষ্য কৰিলে চিত্ৰটো দেখা পাম যে আমাক যেটো মান দিয়া আছিল আমাক BE আৰু ET ৰ মান দিয়া আছিল এটা B আৰু E এই বাহুটো 4.5 আছিল কিন্তু ৰম্বাসো যেটো চাৰিওটা বাহু হেই সমান হয় কাৰণে গোটেইবোৰ 4.5 আহিছে আৰু ET ডাল কৰ্ণ হেটো 6 দিয়া আছিল এটো আমাৰ মোটামুটি চিত্ৰ আমি অঙ্কন কৰিছো তাৰ পিছত আমি ৰম্বাসো চাৰিওটা বাহু যেটো সমান হয় এই কাৰণে বাহুবোৰ গোটেইবোৰ বাহু এইকেটা আমি 4.5 সেন্টিমিটাৰ পাইছো ইয়াতে দিয়া আছে চাই লবা নেক্সট আমি অঙ্কনটোত যাওঁতে প্ৰথমতে কি কৰিম E আৰু T যেটো বাহু আছে ET বাহুটো অঙ্কন কৰিম ET বাহুটোৰ মানটো আমাক যেটো কৰ্ণ আছিল হেটোৰ মান দিয়া আছিল 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আমি বাহুটো স্কেলেৰে অঙ্কন কৰি লম তাৰ পিছত এই E বিন্দুটোৰ পৰা 4.5 সেন্টিমিটাৰ ৰাখি দূৰত ৰাখি এটা বৃত্তচাপ অঙ্কন কৰিম তাৰ মানে ইয়াক কেন্দ্ৰ কৰি আমি এটা বৃত্তচাপ অঙ্কন কৰিম সেই বৃত্তচাপটোক আমি A নাম দিছো আকৌ ঠিক তেনেদৰে এই T বিন্দুটোৰ পৰা কেন্দ্ৰ হিচাপে লৈ 4.5 সেন্টিমিটাৰত আমি B বৃত্তচাপটো অঙ্কন কৰিছো আৰু কৰাৰ ফলত দুয়োটাই S বিন্দুত কাটাকাটি কৰিছে দুয়োটাই আমাৰ S বিন্দুত কাটাকাটি কৰিছে এতিয়া আমি নেক্সট কি কৰিছো এই যেটো ES আৰু TS এই দুয়োটা বিন্দু কেটা আমি সংযোগ কৰিছো কৰাত আমি এটা EST ত্ৰিভুজ পাইছো নেক্সট আকৌ আমি E বিন্দুটোৰ পৰা 4.5 সেন্টিমিটাৰ লম আগৰ দৰে কাৰণ যেহেতু গোটেইবোৰ বাহু আমাৰ 4.5 আছিল 4.5 সেন্টিমিটাৰ দূৰত্বত এটা বৃত্তচাপ অঙ্কন কৰিম কাটা কম্পাছৰ দ্বাৰা আকৌ আমি টিৰ পৰাও হেনাকে অঙ্কন কৰিম কৰিলে আমি C আৰু D বৃত্তচাপ পাম আৰু হিহঁতেও কাটাকাটি কৰিছে এই কাটাকাটি কৰা অংশটোই আছিল B এই যেটো বিন্দু হয় এটো আমাৰ B হ'ব B তাৰ পিছত আমি EB আৰু BT এই বিন্দু কেটা আমি সংযোগ কৰিম কৰাৰ ফলত আমি BEST এটা ৰম্বাস পাবলৈ সক্ষম হম ইয়াতে আমি গোটেই সমাধানটো লিখি দিছো যে আমি প্ৰথমতে স্কেলেৰে
ET = 6 সেণ্টিমিটাৰ বাহু অংকন কৰিছোঁ। তাৰপিছত E আৰু Tক কেন্দ্ৰ কৰি 4.5 সেণ্টিমিটাৰ ইয়াতে মই লিখাত ৰৈ গ'ল সেণ্টিমিটাৰ দূৰত ক্ৰমে A আৰু B বৃত্তচাপ অঁকা হ'ল আৰু বৃত্তচাপ দুটাই S বিন্দু ছেদ কৰে আৰু সেনেকৈ ES আৰু TS দুয়োটা সংযোগ কৰা হ'ল। নেক্সট সেনেকৈ আকৌ ষ্টৰ 2ত আমি কি কৰিছোঁ, E আৰু T বিন্দুক কেন্দ্ৰ কৰি 4.5 সেণ্টিমিটাৰ দূৰত্বত C আৰু D বৃত্তচাপ আমি অংকন কৰিলোঁ আৰু বৃত্তচাপ দুটাই B বিন্দুত আমাৰ ছেদ কৰে। এতিয়া এই BE আৰু BT আমি সংযোগ কৰি এই ৰম্বাসটো আমি অংকন কৰিব পাৰিলোঁ। এইখিনিয়ে আছিলে আমাৰ চতুৰ্ভুজ অংকনৰ যিটো প্ৰথম প্ৰণালী, যে আমাৰ 4টা বাহু আৰু এটা কৰ্ণ দিয়া থাকিলে, কৰ্ণৰ মান দিয়া থাকিলে আমি কেনেকৈ অংকন কৰিম। এতিয়া তোমালোকৰ কিতাপত উদাহৰণবোৰত সাংখ্যিক মানবোৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু কৰা যিখিনি নিয়ম হ'ব, যদি আমাক 4টা বাহু দিয়াই থাকে চতুৰ্ভুজৰ ক্ষেত্ৰত আৰু যদি সামান্তৰিক বা ৰম্বাসো দিয়াই থাকে, তেতিয়া সামান্তৰিকৰ ক্ষেত্ৰত আমাক 2টা বাহু আৰু কৰ্ণটো দিয়াই থাকিব। ৰম্বাস হ'লে আমাৰ এটা বাহু আৰু কৰ্ণ এডাল দিয়াই থাকিব। তেতিয়াও আমি এই যিটো 1 নম্বৰ ধৰণৰ প্ৰণালী আছিলে, যে 4টা বাহু আৰু কৰ্ণ দিয়াই থাকিলে কেনেকৈ অংকন কৰিম, সেইটো পদ্ধতিতে হ'ব। এনেকৈ কৰিলে হ'ল। ভালকৈ প্ৰেক্টিছ কৰিবা।